হয়তো বহুতে বুজি পায় ব্লগ মানে কি, আৰু আপোনালোকৰ হয়তো বহুতে বুজি নাপায় মানে ব্লগ মানে কি। চ' আজি মই কৈ আছোঁ ব্লগ মানে কি। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু ব্লগ বহুত ধৰণৰ থাকে, যেনেকৈ লাইফষ্টাইল ব্লগ, আপোনাৰ ট্ৰেভেল ব্লগ, আৰু ফুড ব্লগ, ডেইলি ব্লগ মানে লাইফষ্টাইল ব্লগ। চ' মই দিনটোত কি কৰিছোঁ, কি খাইছোঁ, ক'ত ফুৰিছোঁ, চ' গোটেই দিনটো যিখিনি ভিডিঅ' কৰোঁ তাত এডিট কৰি মেলি ইউটিউবত দিওঁ, সেইটোকে কয় লাইফষ্টাইল ব্লগ। চ' কিছুমানে বুজি নাপায় আৰু কিছুমানে বুজি পায়। চ' বুজি নোপোৱাসকলক কৈছোঁ তাকে কয় লাইফষ্টাইল ব্লগ। চ' গাইজ মানে বহুত মানুহে হাঁহে যে কি কৰিছে মোবাইলটো লৈ, কি বলকি আছে, কি পাগল গাইছে। চ' সেইটো কথা নহয়, আপোনালোকে যি কাম ভাল পায়, যোনটো কাম আপোনালোকে পূৰা মনে বিচৰা মতে হয় মানে সেইটো কাম কৰিব। যি কামেই নহওক ধৈৰ্য ধৰিব, এদিন ছাকচেছ হ'ব। চ' যে এইটো কোৱা নাই মই ব্লগটোৰ কাৰণে যে পঢ়া শুনা এৰি দিয়ক, ইউটিউবো কৰি থাকক, পঢ়া শুনাও কৰি থাকক বা চাকৰিয়ে কৰি থাকক, কিন্তু এৰিব নালাগে। এদিন নহয় এদিন আপোনালোক ছাকচেছ হ'বই। আৰু যদি পইচাটোকে যদি আপোনালোকে লক্ষ্য কৰে তো পিটিবলৈ নহয় ভাল। চ' প্ৰথম পইচাটো লক্ষ্য কৰিব নালাগিব, এটা কাম মনোযোগ দি কৰি থাকিব লাগিব। এদিন নহয় এদিন আপোনালোকে কিবা এটা পাবই। পইচাটোক লক্ষ্য কৰি কেতিয়াও ইউটিউবলৈ আহিব নালাগে। আৰু মই জানোতো ইউটিউবৰ পৰা পইচা পায়, আৰু মই ভাবোঁ এনেও এদিন হ'লে এদিন যদি ভিডিঅ'টো মোৰ যদি ভাইৰেল হয়, এনেও এদিন নহয় এদিন পইচা পামেই। চ' সেইকাৰণে ইমান পইচাৰ প্ৰতি ধান্দা নকৰি ভিডিঅ' বনাই থাকোঁ, যদিও ভিউজ নাহে, যদিও ছাবস্ক্ৰাইবাৰ নাই। চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব। চ' ধন্যবাদ।